হেল্ল' এভৰিৱান, ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছিলোঁ আৰু ৰাতিপুৱাই দেখিছেনে শুই উঠিয়ে এয়া ভণ্টিয়ে কোকক ধুনীয়াকৈ গা ধুৱাবলৈ লৈছে। তাক সৰুৰ পৰা গা ধুৱাই অভ্যাস কৰাৰ বাবে বেচেৰা ৰাতিপুৱা গা নুধুলে তাৰ অশান্তি লাগি থাকে আৰু কিমান ধুনীয়াকৈ যে পাতি দিছে চাওকচোন। তাৰ অভ্যাস নিচিনা হৈ গৈছে যে সদায় গা ধুৱাওঁতে গা ধোৱা মানে নহয় আৰু ধুনীয়াকৈ এনেকৈ মুচি মেলি দিয়ে তিতা কাপোৰ এখনেৰে। আৰু তাই মুচি মেলি দিয়াত মই ধুনীয়াকৈ ভিতৰলৈ লৈ আনিলোঁ। মোৰ কোচত কিমান ধুনীয়াকৈ আহিছে চাওকচোন। কোকটো চকুকেইটা যে কিমান মৰম লগা তাৰ নহয়নে। আৰু সি আকৌ মোক ইমান ধুনীয়াকৈ এয়া চুমা খাব বিচাৰিছে চাওকচোন। মোৰ আকৌ ভয়ো লাগে কামুৰি দিয়ে বুলি, কিন্তু নাকামুৰে বাৰু। আৰু ৰাতিপুৱা এফালে পাপাই ৰেডি কৰি আছে এটা হাঁহ কাটিবলৈ। এফালে ধুনীয়াকৈ হাঁহটো পুৰিছে। মই আহিম বুলিয়ে হাঁহটো বহুত দিনৰ পৰা থৈ দিছিলে। আৰু এয়া মই গ'লোঁ ওচৰৰ বৰ্তা এজনৰ ঘৰলৈ বুলি জবা ফুলৰ পাত আৰু ফুল আনিবলৈ, কিয়নো চুলিখিনিৰ অকণমান কেয়াৰ কৰোঁ বুলি ভাবিছোঁ। কাৰণ তাত থাকিলে মানে তেজপুৰততো একো সুবিধা নাথাকে, একো বস্তু নাথাকে, বিচাৰিবলৈও নহয় ডিউটিৰ কাৰণে। সেইকাৰণে ভাবিলোঁ ঘৰলৈ আহিছোঁ যেতিয়া অকণমান কেয়াৰ কৰোঁ। এইফালে এল'ভেৰা জেল, নৰসিংহ পাত, জবা ফুলৰ পাত, জবা ফুল আৰু লগতে জেতুকা আৰু এটা সৰু পিঁয়াজো কাটি দিছোঁ ধুনীয়াকৈ। তাৰপাছতে আকৌ এয়া চাওকচোন, আমাৰ ভণ্টিয়ে যে ধুনীয়াকৈ বকেট বনাই অৰ্ডাৰ দিয়ে এনেকৈ বুলি মই কালি কৈছিলোঁ, ফুল বনাই থকা দেখুৱাইছিলোঁ। সেয়া আজি ধুনীয়াকৈ কমপ্লিট হৈ গ'ল। এই গোটেইখিনি আজি নিবলৈ আহিব অলপ পাছতে। এনেদৰে ধুনীয়াকৈ অৰ্ডাৰ লয়। আৰু আপোনালোকক কাৰোবাক যদি দৰকাৰ হয় তেন্তে হ'লে মোক কিন্তু মেছেজ কৰিবলৈ নাপাহৰিব দেই। আনফালে আকৌ এয়া ধুনীয়াকৈ পাপাই হাঁহটো কাটি মেলি দিলে আৰু আজি কোমোৰাৰ লগত ধুনীয়াকৈ বনাব মায়ে। পিছত বাৰু আপোনালোকক দেখাম। তাৰপিছত এইফালে মই ৰেডি কৰি থকা চুলিৰ বাবে এইখিনিও ধুনীয়াকৈ মিক্সিত পিচি মেলি ল'লোঁ। আৰু দেখিছেনে মই তাত অলপমান নাৰিকল তেল মিলাই লৈছোঁ আৰু ধুনীয়াকৈ এয়া এতিয়া সানিবলৈ ল'লোঁ। প্ৰথমে মই এয়া অকণমান সানিবলৈ লৈছিলোঁহে, তাৰপিছত ভণ্টি আহিলে, তাইক বোলে প্ৰথমে সানি দিব লাগে। সেইকাৰণে মই তাইক বহাই লৈ ধুনীয়াকৈ সানি দিলোঁ। আৰু তাৰ মুখৰ এক্সপ্ৰেশ্যনটো চাওকচোন। মানে এই গোটেই বস্তুখিনি পিচি দিয়াত কিবা এটা গোন্ধ এটা মাৰিছিলে যে, সেই গোন্ধটো মানে তাই বেয়া পাইছে। সেইকাৰণে তাইৰ মুখৰ এক্সপ্ৰেশ্যনটো এনেকুৱা দিছে। তাৰপিছত এয়া আহি গ'ল মাকো সানি দিলোঁ। মানে আমাৰ ঘৰত কিবা এটা বস্তু যেতিয়া সানিবলৈ ৰেডি কৰা হয় সকলোৱে সনা হয়। আৰু গোটেই মা আৰু ভণ্টি সানি দিয়াৰ পিছত মোকো এই ধুনীয়াকৈ ভণ্টিয়ে সানি মেলি দিলে। আৰু কিনো কথা পাতি আছিলোঁ চাওকচোন। ইমান মুখখন টেপেৰে একদম চিন্তাত ডুবিয়ে গৈছোঁ কথা পাতোঁতে। তাৰপিছত মোৰো ধুনীয়াকৈ সানি মেলি হ'ল। আৰু অকণমান যিহেতু থাকি গ'ল সেইকাৰণে পেলাবলৈ বেয়া লাগিলে বস্তুখিনি, কাৰণ ইমান কষ্ট কৰি বিচাৰি আনিছোঁ। যিহেতু গোটেইকেইটা বস্তু ঘৰত নাই, সেইকাৰণে ভণ্টিয়ে পাপাৰ মূৰতে সানি দিলে। পাপাৰো চুলিকেইডাল অকণমান ভাল হয় যদি হওক বুলি আৰু। তাৰপিছত এয়া ভিডিঅ'টো ইমানতে থ'লোঁ। বাকী আকৌ নতুন ভিডিঅ' দি থাকিম, আপোনালোকে যাতে চাব। আজিলৈ আহিলোঁ দেই, বাই।